হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বহুতেই ভাল খবৰ। কি এই ভাল খবৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। ওলাইছে আছাম ৰাইফলৰ ৰিক্ৰুইটমেণ্ট 1230টা ভেকেঞ্চি, টেকনিকেল আৰু ট্ৰেডমেন। এই নটিফিকেশ্যন ৰিলিজ হৈছে আছাম ৰাইফলছৰ হেডকোৱাৰ্টাৰ শ্বিলঙৰ পৰা। যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেট তেওঁলোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। লাষ্ট ডেট হৈছে 25 অক্টোবৰ 2021। ভেকেঞ্চি ৱাইজত কেণ্ডিডেটৰ বয়সৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে। ভিডিঅ'টোত মই শেষলৈকে দেখাই আছোঁ, আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ চাই থাকক। আৰু বহুকেইটা পোষ্টত ভেকেঞ্চি খালী হৈছে। প্ৰতিটো পোষ্টত কেইটাকৈ দিয়া হৈছে আপোনালোকে স্ক্ৰীণত দেখা পাইছে। চাফাই আছে 107টা, মাছাল চি 4টা, কুক 339টা, বাৰবাৰ আছে 68টা, চাফাই ফিমেল আছে 9টা, ফাৰ্মাচিষ্ট আছে 32টা। এনেধৰণে আপোনালোকে স্ক্ৰীণত চাই যাওক, দেখা পাব। আপোনালোকৰ যিটো পোষ্ট মনৰ পচন্দ হয় সেইটো পোষ্ট আপোনালোকে নিজেই চুজ কৰি এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে ষ্টেট ৱাইজ ভেকেঞ্চিবোৰ ভাগ কৰি দিয়া হৈছে। আপোনালোকে ইয়াত দেখা পাইছে য়েল্ল' কালাৰ কৰি থোৱা অসমৰ 47 আৰু বাকী কেইখিনি আপোনালোকে চাই লওক। প্ৰতিটো পোষ্টৰ এগেইনষ্টত বয়সৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে। ব্ৰিজ এণ্ড ৰোড, ইয়াৰে পোষ্টখিনিৰ বাবে 18ৰ পৰা 23 বছৰ বয়স হ'ব লাগিব। ক্লাৰ্কৰ পোষ্টৰ বাবে 18ৰ পৰা 25 বছৰ হ'ব লাগিব। ছাৰ্ভেয়ৰ 20ৰ পৰা 28 বছৰ হ'ব লাগিব। ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্টৰ বাবে 21ৰ পৰা 23 বছৰ হ'ব লাগিব। ফাৰ্মাচিষ্টৰ বাবে 20ৰ পৰা 25 বছৰ হ'ব লাগিব। এতিয়া কম এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে। ব্ৰিজ এণ্ড ৰোড পোষ্টৰ বাবে 10+ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং ফৰ ব্ৰিজ এণ্ড ৰোড। ক্লাৰ্ক 10+2 পাছ এণ্ড স্কিল টেষ্ট ইংলিছ টাইপিং উইথ মিনিমাম স্পীড অফ 35 ৱৰ্ড পাৰ মিনিট। পাৰ্চনেল এছিষ্টেণ্ট মেল এণ্ড ফিমেল 10+2 পাছ এণ্ড স্কিল টেষ্ট অন কম্পিউটাৰ ডিটেকশ্যন 10 মিনিটছ। ইলিয়াছ 80 ৱৰ্ড পাৰ মিনিট এণ্ড ট্ৰান্সক্ৰিপশ্যন 50 মিনিটছ ইন ইংলিছ অৰ 65 মিনিটছ ইন হিন্দী। ইলেক্ট্ৰিকেল ফিটাৰ ছিগনেল ক্লাছ 10 পাছ উইথ ছায়েন্স মেথছ এণ্ড ইংলিছ এজ ছাবজেক্টছ ফ্ৰম এ ৰিকগনাইজ বোৰ্ড। আনৰিজাৰ্ভ আৰু OBC 100কৈ দিব লাগিব গ্ৰুপ চি পোষ্টৰ কাৰণে, আৰু আনৰিজাৰ্ভ OBC 200কৈ দিব লাগিব গ্ৰুপ বি পোষ্টৰ কাৰণে। SC ST ওমেন এক্স ছাৰ্ভিচমেনৰ ইয়াতে ফিজ দিব নালাগে কোনো ধৰণৰ। পে'মেণ্ট মেথড হৈছে অনলাইন। আপোনালোকে অনলাইন যোগেদি ইয়াতে পে'মেণ্ট কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছৰ বাবে আপোনালোকে 4টা ষ্টেপ কমপ্লিট কৰিব লাগিব। PET PST ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰু ৰিটেন টেষ্ট। ৰিটেন টেষ্টৰ বাবে এক্সাম হ'ব আপোনালোকৰ ডিফু কাৰ্বি আংলং, হেডকোৱাৰ্টাৰ DGAR শ্বিলং, যোৰহাট, নেফা গেট, শিলচৰ, মচিমপুৰ, লখৰা, তেজপুৰ। হাউ টু এপ্লাই, আপোনালোকে কেনেকৈ এপ্লাই কৰিব। Interested and eligible candidate may apply online for this vacancy through online mode. আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিবৰ কাৰণে যিটো লিংক প্ৰয়োজন হ'ব সেই লিংকটো মোৰ এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত দি দিয়া হ'ব। আপোনালোকে ডেছক্ৰিপশ্যনত গৈ লিংকত ক্লিক কৰি আপোনালোকে এপ্লিকেশ্যন অনলাইন কৰিব পাৰিব। যিসকলে অনলাইন এপ্লিকেশ্যন কৰিব বিচাৰিছে কিন্তু কৰিব পৰা নাই তেওঁলোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তেতিয়া আমি অনলাইন কেনেকৈ কৰে তাৰ ওপৰত এটা ষ্টেপ বাই ষ্টেপ ভিডিঅ' প্ৰস্তুত কৰিম যাতে আপোনালোকৰ সুবিধা হয়। বন্ধু বান্ধৱীসকল, খবৰটো পাই কেনে লাগিল? যদি ভাল লাগিল এটা লাইক কৰি দিয়ক। এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰি দিয়ক যাতে আপোনালোকৰ বন্ধুবৰ্গৰ মাজৰ কোনোবাই এপ্লাই কৰিম বুলি ভাবি আছিল যদি সময় থাকোঁতেই এপ্লাই কৰি ল'ব পাৰে। আৰু আপোনালোকে যদি নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকে।